Hey guys, এয়া মাই চিকেন বনাবলৈ লৈছে। নিমখ হালধি দি থৈছে আৰু পিয়াজ কাটিছে আৰু এয়া জালুক জিৰা পটাত পিচি লৈছে। মিক্সিটো পাৰি কিন্তু পটাত আমাৰ পটাতে পিচি দিয়ে যেতিয়া বেছি টেষ্ট লাগে। আৰু আদা নহৰু দিছে। মায়ে বনাব, মই নবনাওঁ। মায়ে বনোৱাটো বেছি টেষ্ট পাওঁ মই বনালে ইমান মানে টেষ্ট নহয় আৰু। এতিয়া চাই থাকিব আপোনালোকে কেনেকৈ বনায়। ইফালে মুনুবাই চাহ বনাই আছে। চচপেন বনাইছে তাই চচতে বনাইছে। চচত বনাইছোঁ কাৰণ তাতে গাখীৰখিনি লাগি আছে ন, মই পেলাবলৈ মন নাই। বছ সেইটো কাৰণে চচত বনাইছোঁ। মই চচত বনোৱা অন্য কাৰণ একো নাই। গাখীৰখিনি তাতে আছে ন, তত বুজি পাম। তাই বোলে মাথা বিষাইছে সেইকাৰণে চাহ খায়। আপোনালোকেতো জানে মাথা বিষ আৰু মোৰ বহুত দিনৰ কানেকশ্যন আৰু চুলি মেলা। আপোনালোকেতো জানে ন সেইটো কথা, তো একো মানে হেৰাণ নহ'ব। অকণমান কেঁচা মিঠাতেল দি দিছে আৰু সানি লৈছে ভালকৈ। পিঁয়াজখিনি নিদিয়ে, চব মছলা সানি লৈছে। কেৰাহী গৰম হ'ল, তেল দি দিছে। এইটো চাহ, এইটো মোক কিমান দিছে দেখিছেনে? আৰু তাই কিমান লৈছে? এইটো মোৰ, এইটো বাই। মই ইমান কনজুচ দেখিছে? কনজুচ নহয়, সিহঁতি খালে অলৰেডি সিহঁতৰ ভাগ। এইটো মই কিমান ভাল সেইটো কাৰণে মই ইমানকণ বচাইছোঁ। মই সিহঁতৰ ভাগ সিহঁতি খালে আগতে। হেৰি নহয়, মইতো বেছি ভাল আৰু মাথা বিষ মোৰ জানে। তেল গৰম হৈ গ'ল, পিঁয়াজ দি দিছে। এয়া দি দিছে মাংসখিনি। লৰাব ভালকৈ লৰাব। এয়া ভাজি আছে আৰু অলপ টাইম লাগিব, পানী দিব তাৰপিছত। আৰু এইটো চাইডে আলু এটা কাটি ভাজিছে। ৰঙৰ চৰকৈ ভাজিব, হালধি নিমখ দি পেলাই। এয়া মাংসখিনি ভাজা হৈ গৈছে। এতিয়া উলিয়াই ৰাখিব, পানী দিয়াৰ আগতে কেইপিচমান উলিয়াই ৰাখিব। আমি অলপ শুকানকৈ খাওঁ, ভাল লাগে। তাৰপিছত পানী দি দিব। আপোনালোকে খায়নে বাৰু তেনেকৈ? খাবচোন, শুকান কৰি পেলাই ভাল লাগে। এয়া আমাৰ উলিয়াই ৰাখিছে, এতিয়া পানী দি দিব। এয়া আলু দি দিছে। আমি কেঁচা জলকীয়া দিছোঁ ইয়াত। আমি মাংসত কেঁচা জলকীয়াই দিওঁ, তেতিয়া বেছি টেষ্ট লাগে। এয়া পানী দি দিছে, গৰম পানী দিছে। এতিয়া ঢাকি দিব। এয়া ধনিয়া পাত দি দিলে। আৰু কিমান টাইম লাগিব? হ'লেই আৰু 5 মিনিটৰ পাছত নমাই দিব আৰু। এয়া মাংস ৰেডি হৈ গ'ল। খাই লওঁ তেতিয়াহ'লে, আৰু কালি লগ পাম। বাই বাই গাইজ, গুড নাইট। বাই গাইজ, উঠিলোঁ এতিয়া, চাহ খালোঁ। এইজনীতো মুখ ধুই আহিছে। পানী মুখে মুচাও নাই, ডাইৰেক্ট বহিছোঁ আহি। এয়া চাহ খাই আছোঁ। ব্ৰেকফাষ্ট বনাম অলপ পাছত, আপোনালোকক দেখাম বাৰু কি বনাওঁ, চাই থাকিব। হাই গাইজ, আজি মই এতিয়া ব্ৰেকফাষ্ট বনাবলৈ আহিছোঁ। আজি পোহা আৰু আলুৰ এটা বহুত টেষ্টি ব্ৰেকফাষ্ট বনাম। কেনেকৈ বনালোঁ চাওকচোন। সেইকাৰণে মই লৈছোঁ চিৰা 1 কাপ, বইল আলু লৈছোঁ আৰু পিঁয়াজ জলকীয়া কাটি লৈছোঁ। এতিয়া মই চিৰাখিনি 2 মিনিটমান ভিজাই থ'ম। চিৰাখিনি ভিজাই ৰাখিম এতিয়া 2 মিনিটমান। মানে একদম যেতিয়া ছফ্ট হৈ যাব তেতিয়ালৈকে অলপমান ভিজাই ৰাখিম। সেয়া এইখিনি মই ভালকৈ হেৰি কৰি ল'লোঁ, পানীখিনি উলিয়াই লৈ ল'লোঁ। এতিয়া আলুখিনি মই ৰুকি ল'ম।
এয়া ৰুকি আছোঁ, এনেকৈ ৰুকিব। এয়া ৰুকি ল'লোঁ। এতিয়া মই পিঁয়াজ জলকীয়া দি দিম ইয়াত। আপোনালোকে কেপচিকামো দিব পাৰে, মোৰ নাই কাৰণে মই দিয়া নাই। দি দিব আৰু দিম অকণমান হালধি, অকণমান লাল মিৰ্চ পাউডাৰ, নিমখ। এতিয়া ভালকৈ সানি ল'ম। সেইখিনি ভালকৈ সানি ল'লোঁ। এয়া খাই চাবচোন, এইটো বহুত হেল্ডি হয় আৰু সদায় সদায় ৰুটি খাবলৈ ভালো নালাগে, বৰ লাগে। সেইটো কাৰণে কেতিয়াবা এনেদৰে খাবচোন। এতিয়া মই থালি এখন লৈছোঁ, তাত অকণমান অইল গ্ৰীছ কৰি ল'ম। এনেকৈ কৰি ল'ব। এতিয়া এইখিনি দি দিম ইয়াত ভালকৈ। এয়া এনেদৰে মিলাই লৈছোঁ, এনেদৰে। এতিয়া কাটি ল'ম এইটো, আৰু ইফালে এইটো ময়দা আৰু অকণমান পানী দি পেলাই এনেকুৱা পাতল ঘোল এনেকৈ হেৰি কৰি লৈছোঁ। একদম পাতল কৰিব, কিন্তু ডাঠ নকৰিব। এয়া পাতল। এতিয়া কাটিম। এয়া কৰি ল'লোঁ এইখিনি। এতিয়া ইয়াতে সুমিয়াই অকণ হেৰি কৰি পেলাই দি দিম এনেকৈ। এয়া টাৱাখন পাতি দিছোঁ, এইখিনি চব ডিপ কৰি উলিয়াই ল'লোঁ। দি দিম। জুইটো কমাই দিব, গেছটো কমাই দিব। সেয়া ফ্ৰাই কৰি আছোঁ। আপোনালোকে বনাই খাবচোন, আৰু আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব। এয়া ৰেডি হৈ গ'ল। দেখিছেনে ইমান ধুনীয়া আৰু ইমান ইজি। ইমান ধুনীয়া এটা ব্ৰেকফাষ্ট হৈ গৈছে পোহা আৰু আলুৰে। আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু মোক জনাব কমেণ্টত কেনেকুৱা লাগিছে। তেতিয়াহ'লে আকৌ লগ পাম, চাই থাকিব ভিডিঅ'টো। হাই গাইজ, আজি মই বনাবলৈ লৈছোঁ ৰঙালাওৰ বৰা, ৰঙালাও পাতৰ। ৰঙালাও পাত লৈ লৈছোঁ, জলকীয়া আৰু চাউল ভিজাই ৰাখিছোঁ। চাই থাকিব কেনেকৈ বনাওঁ। এতিয়া মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। অলপ অলপকৈ দি পেলাই। এয়া মই পিচি ল'লোঁ, গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া মই জলকীয়াখিনি দি দিম, কিন্তু কেইটামান মই জলকীয়া নিদিয়াকৈ বনাম, এই ধুনুৰ কাৰণে। নিমখ হালধি দিলোঁ ইয়াত। কেৰাহীখন পাতি দিছোঁ, তেল দি দিছোঁ। এইখিনি ভালকৈ সানি দিম। খাই পাইছেনে আপোনালোকে? বহুত ভাল লাগে। এনেওতো ৰঙালাও খাই ভালেই লাগে, কিন্তু ৰঙালাওৰ পাতৰ বড়ি আপোনালোকে খাইছেনে? নাই খোৱা যদি এবাৰ খাই চাবচোন। তেল গৰম হৈ গ'ল, এতিয়া মই জলকীয়া মিক্স কৰি দিলোঁ ইয়াত। দি দিম।
এনেকৈ দি দিব। এয়া হৈ আছে, মই ঘূৰাই দিলোঁ এবাৰ। আপোনালোকে জুইটো একদম কমাই দিব, গেছটো কমাই দিব। এয়া ৰেডি হৈ গ'ল। খাই চাবচোন আপোনালোকে এবাৰ, বহুত টেষ্টি হয়। হাই গাইজ, ভাত চাত খালোঁ, তামোলো খালোঁ। এতিয়া এনেই ৰখি আছোঁ আৰু। এইজনী উৎপাত কৰি আছে। দেখিছা কিমান উৎপাত, বহুত বেছি উৎপাত মানে। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব, কমেণ্টত জনাব। আকৌ আহিম এটা নতুন ভিডিঅ' লৈ পেলাই। বাই বাই। বাই বাই।